Good morning, dear students. Today we listen to a story. The story is about an ant and a dove. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজি এটা সাধু শুনিবা। আৰু সাধুটো কাৰ ওপৰত বুলি কৈছো? The ant. Ant মানে কি? পৰুৱা. And the dove. Dove মানে কপৌ চৰাই। Now look at the pictures. তোমালোকে এই ছবিবোৰলৈ চোৱাচোন। ইয়াত দেখিছানে এজনী কপৌ চৰাই আছে আৰু এটা পৰুৱা আছে, হয়নে? এতিয়া এই কপৌ চৰাই আৰু পৰুৱাটোক লৈ সাধুটো হৈছে। So let's to read the story. বলা আমি এতিয়া এই সাধুটো পঢ়ো। কি কৈছে? One day, an ant was very thirsty. এদিনাখন এটা পৰুৱা বৰ পিয়াহত আতুৰ আছিলে। তাৰ মানে পৰুৱাটোৰ বৰ পিয়াহ লাগিছিলে। Ant মানে পৰুৱা আৰু thirsty মানে কি? পিয়াহ লগা। One day, এদিনাখন an ant was very thirsty. এদিনাখন এটা পৰুৱাৰ বৰ পিয়াহ লাগিছিল। It went to a river. পৰুৱাটো ক'লৈ গৈছিলে? River. River মানে কি? নদী। নদীলৈ গৈছিলে। কি কৰিব গৈছিলে নদীলৈ? পানী খাবলৈ, হয়নে নহয়? যিহেতু তাৰ পিয়াহ লাগিছিল। It tried to drink some water. পৰুৱাটোৱে কি চেষ্টা কৰিছিলে? Tried মানে চেষ্টা কৰিছিল। To drink. Drink মানে খাবলৈ বা পিবলৈ, হয়নে নহয়? Some water. অলপ পানী। পৰুৱাটোৱে অলপ পানী খাব বিচাৰিছিল। But it slipped and fell into the river. কিন্তু পৰুৱাটো কি হ'ল? পিছল খাই নদীখনত পৰি গ'ল। The ant was washed away. পৰুৱাটো সেই পানীত বৈ যাবলৈ ধৰিলে। A dove was sitting on a branch of a tree nearby. সেই নদীখনৰ কাষতে এজোপা গছত বহি কপৌ চৰাইজনীয়ে সেইবোৰ চাই আছিলে। ব্ৰাঞ্চ মানে গছৰ ডাল আৰু ট্ৰী মানে কি? গছ। নিয়াৰবাই মানে ওচৰত। সেই নদীখনৰ ওচৰত থকা এজোপা গছৰ ডালত বহি কপৌ চৰাইজনীয়ে সেইবোৰ চাই আছিলে। It saw what had happened. কপৌ চৰাইজনীয়ে কি ঘটি গ'ল সেইবোৰ চব চাই আছিলে। কু কু। কপৌ চৰাইজনীয়ে কু উ কৈ সেই পৰুৱাজনীক মাতিলে সেই গছৰ ডালৰ পৰা। It said. তেতিয়া কপৌ চৰাইজনীয়ে কু উ কৈ পৰুৱাটোক মাতিলে। এয়া তোমালোকে দেখিছানে? চোৱা। এই এনটো পানী খাবলৈ যাওঁতে নদীখনত পৰি গ'ল, হয়নে? কপৌ চৰাইজনীয়ে তাক চাই আছে। তাৰপাছত কি কৰিলে? কু কৈ মাতিলে। পৰুৱাটোক মাতিলে সহায় কৰিবলৈ। তাৰপাছত কি কৰিলে জানানে? কপৌ চৰাইটোৱে, এয়া আমি পঢ়িবলৈ পাম, The dove plucked a leaf. কপৌ চৰাইজনীয়ে গছৰ ডালৰ পৰা এখিলা পাত ছিঙিলে। The dove then threw the leaf. তাৰপাছত কি কৰিলে? পাতখিলা ছিঙি তললৈ দলিয়াই দিলে। তাৰমানে তললৈ পেলাই দিলে। Down into the water. পানীত পেলাই দিলে। The leaf fell near the ant. আৰু পাতখিলা আহি ক'ত পৰিলেহি? পৰুৱাজনীৰ ওচৰত পৰিলে। The ant quickly climbed. তাৰপিছত কি কৰিলে? সেই পাতখিলা পৰাৰ লগে লগে পৰুৱাজনী পাতখিলাৰ ওপৰত উঠি গ'ল। বগাই উঠিলে। Climb মানে বগোৱা। The ant quickly climbed onto the leaf. এই পাতখিলাৰ ওপৰত পৰুৱাজনী তৎক্ষণাতে বগাই উঠিলে। The ant was saved from drowning. পৰুৱাজনী পানী ডুবাৰ পৰা বাচিলে। এতিয়া কোনে বচালে? এই কপৌ চৰাইজনীয়ে পৰুৱাজনীক
পানীত ডুবাৰ পৰা বচালে হয়নে নহয় যিহেতু গছৰ পাতবোৰ পানীত ডুবি নাযায় হয়নে ওপৰত ভাহি থাকে আৰু পৰুৱাবোৰটো সৰু সৰু গতিকে পৰুৱাবোৰ পাতত ধুনীয়াকৈ বগাই উঠি গ'ল পৰুৱাজনী আৰু তাই পানীত ডুবাৰ পৰা বাচি গ'ল নহ'লেতো ডুবি মৰি গ'লে হয় পৰুৱাজনী গতিকে পৰুৱাজনী কোনে সহায় কৰিলে এই কপৌ চৰাইজনীয়ে সহায় কৰিলে গতিকে তোমালোকে এই সাধুটো পঢ়ি কি বুজি পালা যে আমি সদায় বিপদত পৰা মানুহ হওক জীৱ-জন্তু হওক হয়নে সহায় কৰিব লাগে আমি বিপদত সকলোকে সহায় কৰিব লাগে গতিকে তোমালোকে সাধুটো পঢ়ি বুজি পাইছানে মোক জনাবা দেই থেংক ইউ